আইছি গেল সব গেল মোৰ আৰু এলবাৰ্টৰ বদৈ লাভ ষ্টৰীটো নবয়ে হা এলবাৰ্টৰ লগত আহিয়ে ইমান ফাষ্ট হয় মই টিকটকত এলবাৰ্টৰ লগত ডুৱেট ভিডিঅ' কৰিছিলো ডুৱেট ভিডিঅ' কৰি মই তাৰ লগত লাইন লগাই আছিলো ইটা গেলি ৰিলেশ্যনশ্বিপত অহা নাছিল দেচোন ইটা নাহেও বদয়াৰ ডুৱেট ভিডিঅ' কৰি লাইন মাৰছিলি বাপ্পা ঐ এলবাৰ্টটো বাৰু পিছৰ কথা দেচোন সি নহ'লেও বেলেগ কোনবা হ'ব কিন্তু বাৰ্থডেৰ আগত যে ড্ৰেছযোৰা লোৱাৰ কথা আছিল সেইটোও নহ'ব কিয়ায়ে তোক বোলে হায়দৰাবাদৰ ফেচবুক ফ্ৰেণ্ডটোৱে দিব ইয়া সিটো দিলাকে হয় ৰ কিন্তু দিবাক গেলি যে চি ইন নাথখেয়াৰ চিংকি চিন আৰু টিকটক এটা আমাৰ মাজত নাথখে বোলে হা কিনো কয়ে ই আমাৰ চানা আপাকক বা কালিৰ পৰা দেখাই নাই ৰ কিবা কৰিছে সি অতি শীঘ্ৰে আমাৰ সৰু অসম টিকটকাৰ্ছৰ পেজখনত লিখি দা আজিৰ পৰা আমাৰ আন্দোলন আৰম্ভ হ'ব হা আজি মনোব্ৰত আছে অলপ পিছত দে লিখি দা মই এইখিনি যা যোগাৰ কৰোঁ অ চানা আপা কি হ'ব কি কৰবা যা ক'ত মৌনব্ৰত দিয়া ৰাতি 8টা বজাত মৌনব্ৰত অন ফেচবুক নো কমেণ্ট অনলি লাইক এণ্ড শ্বেয়াৰ কৰিব লাগিব 9টা বজাত ফ্লেছ লাইট সমদল অন জুন উইল বি শ্বেয়াৰ্ড অন ফেচবুক ইনষ্টা অনখন অন ইনষ্টাগ্ৰাম এট 10 o'clock অলৰেডি সৰু অসম টিকটকাৰ্ছৰ ফালৰ পৰা ঘোষণা কৰা হৈছে নৰ্থ ইষ্ট আমাৰ লগত আছে এতিয়া আমি ভাৰতৰ লগত কথা পাতি আছো তাৰমানে আমাৰ টিকটকাৰো চিন ঘূৰি আহিব হে চানা আপা এই লকডাউনত তই কি অনশন কৰবা যায় হে বাই তই আকৌ বুজি নাপা তেতিয়াৰ পৰা মই কি বকি আছিলো ডিজিটেল ইণ্ডিয়া ডিজিটেল আন্দোলন আন্দোলন কৰবা যায় আন্দোলন কৰিলে টিকটক আৰু চিন এইগিলা ঘূৰি দিব নাকি ঘূৰি দিবা নালগে থাকাগিলা লৈহে যাব লাগব মানে আকলাই টিকটক এতিয়া ভুগবয়ে চব যাব লাগব তই ইউজ কৰা মোবাইলটো যাব লাগব মাই চাহৰ কাপটো যাব লাগব আৰু দেউতাই পিন্ধা জোতা জোৰা যাব লাগব আৰু এই দুকুবাই তই খ মমো আৰু চাওমিনো যাব লাগব বাবু এইটো মোবাইলত মই বাবুৰ লগত কিমান কথা পাতলো मित्र केवल लोकल শাক চব্জিয়ে নহয় লোকেল এপ ইউজ কৰক